নমস্কাৰ হাত দাঙিয়ে আছে এটা কেনেকুৱা খাতনাক জেগা এডোখৰত আহিছোঁ চাওক চেক কৰক ভিউটো চেক কৰক কি সুন্দৰ জেগা এডোখৰত আহিছোঁ লগত আহিছে আমাৰ এক্টৰকেইটা আৰু আহিছে আমাৰ এক্টৰ ছাৰ মজাকে আহি গ'লো হাই হাই ঐ হৈ হাই হাই হৈ হৈ আখে মিলে বটো বটি আহিছে হাই হাই হে ৰাতি হৈ থাকিলে ঠাণ্ডা দেখিব ঐ ৰাতি হৈ থাকিলে কণা মানুহ এটা লগ পালোঁ আচ্ছা এখন ইয়াত কি নদী নে কি এখন চেক কৰিব লাগিব ঐ ইমান ঠেক নদী ইমান ঠেক হৈছে যে বল কৰি দিয়ে যে চানমুনিখনত নচা নিচিনাকৈ সুন্দৰকৈ আহি আছোঁ পাহাৰৰ মাজলৈ পুৱা পাহাৰৰ মাজলৈ আহি আছোঁ দেখিছে নাই গাইজ হলি মলি গাইজ পাহাৰৰ মাজত আহি আছোঁ জেগাত মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈছ নাই বিদ্যা তই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈছ নাই কি কি কৈছে কি ছাবস্ক্ৰাইব কৰিব লাগিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মোক ভাগৰ লগতে লগতে ঘণ্টা বেলটো দবাই দিব অঁ এটা কৈ দিওঁ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে শ্বেয়াৰ টিলিঙাটো বজাই দিব তেতিয়া মানে টিলিঙা বজালেহে নটিফিকেশ্যন আহিব এই জেগাডোখৰলৈ আহিছে চাওক কি সুন্দৰ জেগা নতুন নতুন মানে পুৰা ফ্ৰেছ ফ্ৰেছ মানে নতুন নতুনকৈ কিবা বস্তু এটা আনিলে ভাল লাগে যেনেকৈ সেনেকুৱা নতুন নতুন ভিডিঅ' পাই থাকিব গতিকে চাই থাকিব ভিডিঅ'টো শেষলৈকে ঐ আদি মানুহে নিপিতেতো আদি মানুহে নিপিতেতো সুন্দৰকৈ আহিছোঁ এইখিনি চাওক জেগাখিনি মন কৰক এই জেগাডোখৰলৈ আহিলোঁ মানে সুন্দৰকৈ একদম পাহাৰৰ একেবাৰে ওচৰত মদাহী মাল খোৱা ধুনীয়া জেগা এতিয়া সুন্দৰ জেগা এডোখৰ পালোহি কল খাবি নি কল এই যোৱা কল কল গছত কল নাই কিন্তু কল খাব পাৰিব আমাৰ চাই কল খাবলৈ কল পাৰিবলৈ ডাউকি এডাল লৈ আহিছে ইয়ালৈ ডাউকি লৈ পিনি কল পাৰিব অঁ কল কেইটামান পা টেঙলা খোৱাও সীমা থাকে অঁ কিন্তু এখন ভাল লাগিছে বাৰু খালি হেৰি বৰ পাতলা পাতলাখন এইখিনি হেৰিটো আজিৰ ভিডিঅ'টো অলপ স্পেচিয়েল হ'ব গৈ আছে আজি মানে অলপ ৰেচিপি এটা লৈ আহিছোঁ গতিকে আপোনালোকে চাব আৰু আমাৰ এজনী মুনুৱে কিতাপ পঢ়ি আছে আৰু আমাৰ মাইনা এতিয়া কিবা যোগাৰ কৰিব মাইনা কি বনাবা চিকেন 65 বনাব লৈছোঁ কিবা চিকেন 65 নে কি ইউটিউবৰ পৰা চাই লৈছে বোলে মানে বনাব লৈছে গতিকে যা যোগাৰ হৈ আছে এয়া মাংস লৈ আহিলোগৈ এয়া কি কাটি লৈছা পিঁয়াজ নেকি পিঁয়াজ এইটো বেচন নেমু নিমখ হালধি বাটাৰ এইটো নৰসিংহ ডিম ৰচুন ৰেড চিলি আৰু এইবিলাক মছলাবিলাক আছে এইবোৰ জিৰা এইটো গৰম মছলা এইটো টমেটো চচ গতিকে গোটেই বস্তুখিনি যোগাৰ কৰি লৈছে ইয়াত প্ৰথম মিক্স কৰিব চাগে মিক্স কৰাৰ পিছত বনাব ধুনীয়াকৈ দেখুৱাম আপোনালোকক কেনেকৈনো বনায় আৰু আমাৰ তাইও ইউটিউবৰ পৰা চাইহে লৈছে বাৰু কেনেকৈ বনায় এতিয়া অঁ মানে প্ৰথমবাৰ ট্ৰাই কৰিব লৈছে গতিকে চাই যাব ভিডিঅ'টো আৰু কেনেকুৱা হৈছে জনাম এতিয়া মানে কি হৈছে মিক্স কৰিব লৈছে মিক্স কৰি মেলি বনোৱাৰ পিছত আকৌ দেখুৱাম মুনু কিতাপ পঢ়া আৰু আমাৰ মুনুহে কিতাপ পঢ়ি দেখিছে নাই ধুনীয়াকৈ লিখি আছে আহিছেগৈ আৰু চৰে হুঁচৰি দিগৈ আহিছেগৈ আৰু ধুনীয়াকৈ আৰু আমাৰ এক্টৰ এটা অহা নাই এক্টৰটো কিতাপ পঢ়ি আছে সিও আহিব অলপ দেৰি পিছত চবকে দেখুৱাম গতিকে ভিডিঅ'টো চাই যাব আৰু ফাইনেলি এইবোৰ বনাই ৰেডি হৈ গ'ল দেখিছেনে ধুনীয়াকৈ বনালে টেষ্টটো কৰি চাম কেনেকুৱা হৈছে সৰু ধৰণে চবেই খাব লাগিব মজা হৈছে দোকানত বনোৱা নিচিনা লাগিছে বঢ়িয়া বনাইছে কেনেকুৱা আছে
টেষ্টি বুলিয়ে কৈছে মজা লাগিছে বাৰু খাবলৈ বেয়া লগা নাই ধুনীয়াকৈ বনাইছে এইবোৰ চচ দিছে হেৰি দিছে আমাৰ বাইদেৱে বনাইছে ধুনীয়াকৈ সেইটোৱে আৰু সৰু এটা ৰেচিপি আৰু ভাত খাবলৈ কি বনাইছে চব্জি মাংস ভাত খাবলৈ বেলেগকৈ বনোৱা আছে মানে এইটো খোৱা ষ্টাৰ্ট হৈ আছে একটো আহি গ'ল খাবলৈ কেনেকুৱা লাগিছে খাই মজা লাগিছে হ'ব এতিয়া চিকেন পকৰি যে সেনেকুৱা লাগিছে এইটো খালি চিকেন ম'ম'হে ম'ম' কি চিকেন ম'ম' চিকেন ম'ম' চিকেন পকৰা चिकन 65 खा के आज मजा लग गया मजा लग गया बोले इंडिया का ना ये बहुत अच्छा फूड है ठीक है इंडिया का अच्छा फूड है এতিয়া আমি ওলাই আহিলোঁ দেৱালী বুলি অলপমান আমাৰ গাঁওখন দেখুৱাম কেনেকুৱাকৈ সজায় লগত আহিছে আমাৰ একটো হাই কৰ हेलो হাই কৰ हाय হেল্ল' চেল্ল' বাদ দে হাই হেল্ল' চৰু ৰাধে ৰাধে বলো गाइस आप हे बोली हमारा गांव देखो तुम लोग এই বুলি ক হাই হেল্ল' চৰু हाय हेलो चलो চৰু चलो ৰাধে ৰাধে বলো आधे आधे बोलो অঁ কেনেকুৱা লাগিছে সেইটো ক ভাল লাগিছে দেৱালী বুলি ভাল লাগিছে সুন্দৰ লাগিছে উম। মজাকৈ মানে আমাৰ গাঁৱত কি ধুনীয়াকৈ সজাই থৈছে চব এইফালে একদম ধুনীয়াকৈ সজাই থৈছে ইয়াতো সজাই আছে এইফালে চব সজাই থৈছে এইফালৰ পৰা আহি আছোঁ এইটো বোৱাই দে এইটো বোৱাই লগা এইটো ননচেন্সটো এইটো বোৱাই লগা বুলি আহিছিলে ভিডিঅ' এই মালিক গৈছে এইটো এইটো মালিকে চকৰীয়া মালিকক চিনি পাইছে আকৌ एकदम सकलै नै एजरे भिडाल बोमले डलिया दियो अरे हैप्पी दिवाली বুলি हैप्पी दिवाली गाइस फीफी डबल क्या है গাছ গাত লগাই নিদিবি গাছ আছে তো ডবল এটা মাল এটা আছে ঐ নিত্য বম নিত্য বম নিত্য দি আছে লগাই দিব লাগিব লগাইছে চকৰি জ্বলাব এতিয়া জ্বলা गाइस মই কথা এটা কৈছো চকৰি জ্বলাৰ পিছত মই জল নকলে আছে লৈ যাবিগে চকৰিখন জ্বলাই ওপৰলে গাইস মৰিব পাৰে ঠিকনা নাই ঐ ইমান জলদি খতম যে ইটো বুজিলা নাই নাই এইটো কিলে দে একেবাৰে অকণমান ল'ৰা এটা জ্বলাব লৈছে জ্বলা এইয়া জ্বলিব এতিয়া ৰাহুল পলে গৈছে দেই বঢ়িয়া চফা কেইটকা গ'ল এই কেইটকা গ'ল কৈ দে নকয় ভিডিঅ' বনাই ফুৰিছোঁ দেৱালী যে এনেই চুনু হয় বিয়াত দীঘল দীঘল চাওঁ কিমান দীঘল দেখুৱাই দিওঁ এডাল দেখুৱাই দিওঁ আমাৰ এতিয়া চাহ যাবগৈ হেনো কেইটা বজাত যাব কেইটা বজাত মই যাম এতিয়া 7টা বজাত 7টা বজাত মানুহ আহি আছে কোনোবা জ্বলাওক ফুটুৱক মাটিত ফুটোৱা জোৰা জেপতে ফুটাই দে নহ'লে মোক বাৰু कैसा लगा मेरा मजाक দিয়া দিয়া এই অকণ যা অঁ এইডালে সেইডাল ফুটোৱাছে বাইদেউ বাইদেউ যাবগৈ দেই গৈছেগৈ পাবগৈ গতিকে ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব